Hello everyone. নতুন এটা কেকৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো মই 5 কেজিৰ কেক হয় আৰু কেনেকৈ মই 6 ইঞ্চ মৌলত কেক বনাই কেনেকৈ ডাঙৰ কৰিলোঁ। 6 ইঞ্চৰ পৰা মই এইটো 8 ইঞ্চ কৰাইছোঁ। কেনেকৈ কৰিলোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। এইটো এটা ব্লেক ফৰেষ্ট কেক আছিলে। প্ৰথমতে মই 6 ইঞ্চিৰ মৌলত মই এইটো কেকটো 5 বাৰ বেক কৰিছোঁ আৰু কেনেকৈ ডাঙৰ কৰিম সাইজটো আপোনালোকে চাই ল'ব। এতিয়া মই ক্ৰীম লগাই ইয়াতে মই চেৰি ফিলিং দিছোঁ। এইটো চেৰি ফিলিংটো দিলে খুব বেছি টেষ্টি হয় আৰু ইয়াৰ লগত মই অলপ চকো চিপছো এড কৰিম। এতিয়া ক্ৰীমেৰে মই গেপবিলাকত ক্ৰীম লগাই দি দিছোঁ। ক্ৰাম কোট কৰি আছোঁ। আপোনালোকে এইটো প্ৰচেছ সকলোৱে জানে। মোৰ আগৰ ভিডিঅ'টো এইবিলাক দেখা পাব আপোনালোকে। মই কেকৰ বৰ্ডটো 13 ইঞ্চ কেকৰ বৰ্ড লৈছোঁ কাৰণ যিজনে কেকৰ অৰ্ডাৰ দিছিলে তেখেতে কৈছিল যিমান পাৰে আপুনি ফ্লেট বনাই দিব, কেকটো ৰেক্টেংগুল নহ'লে স্কুৱেৰ শ্বেপত বনাই দিব, তেতিয়া পিচবিলাক কাটিব সুবিধা হয়। ক্ৰীমৰ পৰিমাণটো মই বহুত কমকৈ লগাইছোঁ কাৰণ সিহঁতে কৈছিলে কেকৰ মানে স্পঞ্জটো বেছি লাগে আৰু ক্ৰীমটো অলপমান কম লাগে, গতিকে মই সেনেকৈ কাষ্টমাইজ কৰি বনাই দিছিলোঁ। এতিয়া মই ছাইডত মই পিচবিলাক লগাই দিম ডাঙৰ কৰিবৰ কাৰণে, সেইকাৰণে মই এনেকৈ কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টোত ভালকৈ চাব কেনেকৈ কৈছোঁ, কিন্তু কাৰণ ক'বলৈ অকণমান অসুবিধা হয়। মই ছাইডত লগাই গৈছোঁ ডাঙৰ কৰিবৰ কাৰণে ছাইজটো। ছাইডটোতো এনেকৈ পানীৰে চক কৰি গৈছোঁ। এইটো চুগাৰ চিৰাপ মই ইউজ কৰা নাই, কেৱল প্লেইন পানীৰে ইউজ কৰোঁ। এতিয়া এটা পাইপিং বেগত ক্ৰীমটো ভৰাই মই ছাইডখিনি ক্ৰাম কোটিং কৰিব লৈছোঁ। এনেকৈ হ'লে পেলেট নাইফত ল'লে অলপমান অসুবিধা হয় কাৰণ মই ইয়াতে চেৰি ফিলিংছ লগাই দিছোঁ। এতিয়া লাষ্টৰ লেয়াৰটো মই লগাই দিম। ছাইডতো এনেকৈ যিটো ওপৰৰ স্পঞ্জটো আছিলে ছাইডতো লগাই দিছোঁ আৰু ক্ৰীমেৰে মই এতিয়া ভালকৈ ক্ৰাম কোটিং কৰি হাফ এন আৱাৰৰ কাৰণে ফ্ৰিজত ৰাখি থ'ম। এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কাৰণ মই এতিয়া মই কাটা নাই, মই ফুল প্ৰচেছটো দেখাইছোঁ, আপোনালোকে ভালকৈ চাব। এতিয়া এখন স্ক্ৰেপাৰ লৈ পেলাই চাৰিওফালে মই প্লেইন কৰি ফ্ৰিজত ৰাখি দিওঁ। ক্ৰাম কোট হোৱাৰ পিছত ফ্ৰিজত ৰখাৰ পিছত ইয়াতে এতিয়া লাইট ব্লু কালাৰ দিছোঁ, লাইট ব্লু এক ড্ৰপ মাত্ৰ মই কালাৰটো দিছোঁ আৰু এতিয়া ফাইনেল কোটিং কৰিছোঁ। সিলিকন ব্ৰাছেৰে অকণমান ছাইডটো ডিজাইন কৰি দিছোঁ। ফাইনেল কোট হোৱাৰ পিছত মই ষ্টাৰ নজলেৰে পিংক কালাৰৰ ফ্লাৱাৰ দিছোঁ আৰু M1 নজলেৰে সৰু সৰু ৰজেট কেইটা কৰিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে কালাৰ কেইটা কৰিব ট্ৰাই কৰিব।
মই যেটো ব্লু কালাৰ লৈছিলোঁ তাতে অকমান বেছিকে ব্লু কালাৰ দি পেলাই নজলটোৰে ফ্লাৱাৰ বনাইছোঁ ইয়াতে মানে ব্লু কালাৰত লোৱা সেম নজলটোৱে মই এতিয়া ৰেড কালাৰ লৈছোঁ তাতে আৰু ৰেড কালাৰেদি ফ্লাৱাৰ বনাইছোঁ এনেকে সাইডত মই বাউন্ডাৰীও দিছো সেম নজলেৰে সাইডত বাউন্ডাৰী দিছো এতিয়া কেটামান কালাৰফুল স্প্ৰিংকল লৈ পেলাই ওপৰত ছটিয়াই দিছো কেক মোৰ এতিয়া ৰেডি কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেন্টত জনাব যদি ভাল পাই লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ আৰু পিছলৈ আকৌ আপোনাৰ লগত নতুন ভিডিও শেয়াৰ কৰিম বাই বাই